হেল্ল' এভৰিৱান আশা কৰোঁ আপোনালোকে ভালে আছে আজি হ'ল ডে 2 স্ন'ফল হৈ আছে আৰু ভাবিলোঁ যে আজি অকণমান ডিফাৰেণ্ট ট্ৰাই কৰোঁ অকণমান ঘৰৰ মনত পৰি আছিলে ভাবিলোঁ যে অকণমান চিকেন কাৰী বনাওঁ আমাৰ ঘৰৰ ষ্টাইলত বিলাহী হাফ কেজি 350 rupees আলু হাফ কেজি 180 rupees চিকেনটো বাৰু ঠিকে আছে 1 কেজি লৈছিলোঁ 400 rupees এণ্ড ধনিয়া এইখিনি ধনিয়া আই থিংক 60 rupees চ' দেৰি নকৰি মই ফটাফট খানাৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিলোঁ আৰু ইয়াতে গেছ ইউজ নহয় ইণ্ডাকশ্যন ইউজ হয় আই থিংক খানাটো কুক হওঁতে অকণমান টাইম লাগিব লেটছ চি ফাইনেলি মোৰ খানা বনোৱা হৈ গ'ল আৰু নিজৰ ঘৰৰ দৰে খানা বনাই পিনে খোৱা মজাই বেলেগ মই দেৰি নকৰি ফটাফট খোৱা ষ্টাৰ্ট কৰি দিলোঁ বাই